তুমি দুৱাৰ খোলা আছিলে নেকি কল নকৰাকে আহিলা যে কাক মেছেজ কৰি আছিলা মানে পাবজি খেলি আছিলো পাবজি আৰে পাছৱৰ্ড চেঞ্জ কৰি দিলা যে কাক সুধি নহয় মানে পাছৱৰ্ডটো সকলোৱে গম পালে যে মই তোমাক কম বুলি ভাবিছিলো চাও খুলি দিওঁ দিয়া কোৱা পাছৱৰ্ড কোৱা 1212 কি 1212 বহাচোন বহা ইমান বহা পাবজি নে হোৱাটছএপ মানে হোৱাটছএপটো এইটো কাৰণে খুলিছিলো তোমাৰ ডিপিটো চেঞ্জ কৰিলা নহয় মই তাত কমেণ্ট দিম বুলি ভাবোতে তুমি আহি পালা আহা না তোমাক মই 48 আৱাৰ্ছ কিছি কৰা নাই পিংকি কোন পিংকি পিংকি মোৰ মাহী ছোৱালী কাজিন আগতে নাম শুনা নাই যে হো আগৰ মেছেজবোৰ ডিলিট কৰি দিলা ৰবা আৰে কল নকৰিবা মই নিজে কল নকৰো তাই আৰে ফোন ৰিচিভ কৰা নাই যে কি কৈ থৈছা তুমি ফোন ৰিচিভ নকৰিবলে আৰে বাবা সঁচা কথা কৈছো মই তাই মোৰ কাজিন হয় তোমাৰ শপত ফালতু শপত নাখাবা দেই মোৰ চাওচোন ইটো আৰে এইজনী আকৌ কৰ অনামিকা ওলাল এনে চিনাকি মাজে মাজে মেছেজ কৰে আমাৰ মাজত একো নাই কসমছে এনে চিনাকি ৰবা তোমাৰ এনে চিনাকি মই উলিয়াই আছো আৰে এইজনীও দেখোন ফোন নুঠায় হেই কি কৰা চাও তোমাৰ ফোনটো দিয়াচোন হেল্ল' শুনাচোন শুনা প্লিজ উল্টা উল্টা একো নকবা ঘৰৰ ছোৱালী বেটাই কল্পু শুনাচোন কেলা নিজে পাছৱৰ্ড চেঞ্জ কৰিব পাৰে কল্পু অ কল্পু শুনাচোন কিবা কথা পাতিছে আজি মই শেষ ডেড চাবা অ কল্পু কল্পু মুখেৰেও নাপাতে হাৰ্পিক চাৰ্পিক খাই দিয়া নাইতো কল্পু তুমিও যে বেলেগৰ লগত চেনি খাই থাক হা 10 জনীক ৰুমলৈ মাত অ' মাই গড তুমি কি যে ফটোৱা কথা কৈ আছা তই আজি পৰা মোক কন্টেক্ট নকৰিবি হা সাবি তুক যে মই ৰ মোৰ নম্বৰটোকে তোৰ ফোনৰ পৰা ডিলিট মাৰো আৰে আৰে তোৰ হে কি কৰা তোৰ পটেশ্বৰী কেজনীৰ লগতে থাক তই শুনাচোন শুনা ঐ কল্পু শুনা না কালিমা হপত ৰবাচোন 1 মিনিট শুনিটো লোৱা কল্পু শুনাচোন শুনা কল্পু শুনাচোন সৰি প্লিজ শুনা না মিছা মিছিকে নিজে হলে 10টালে কল কৰিব পাৰে মেছেজ কৰিব পাৰে মই কাকো মেছেজ এটাও দিব নোৱাৰো যা কলা বল ছোৱালী গলে যা পিংকিক বা কি কলে মিছা মিছিতে মানুহবিলাকৰ লগত ৰিলেশ্যন বেয়া কৰিব এতিয়া মই তোক চাইছিলো হে পিংকি তোৰ কাজিন ঐ কেতিয়া মাতিছ তাইক ৰুমলৈ হা ক কেতিয়া মাতিছ নহয় তুমি তাইৰ লগত কি কথা পাতিছিলা তাক জানিবলৈহে আচ্ছা মোক সুধিব নোৱাৰিলা সুধিছিলোৱেচোন তুমিহে গুচি গৈছা
আগতে আটাইকেইজনীক কৈ থৈছা চাগে মোৰ ফোনৰ পৰা ফোন আহিলে ৰিচিভ নকৰিবা মোৰ গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে হয়নে আৰু যদি ফোনটো ৰিচিভ কৰা তেন্তে ক'বা মই কাজিন হয় বুলি হয়নে নহয় হে প্ৰভু মই সুইচাইড কিয় কৰা নাই তোৰ মোবাইলটো মই হেই সেইদিনা ডিছপ্লে এখন ভাল কৰি আনিছোহে প্লিজ নাভাঙিবা প্লিজ মই উলিয়াই আছো তোৰ চব কি ভাবিছ হা এটা আতৰ কল্পু গৌৰৱ কোন গৌৰৱ আৰে গৌৰৱ মোৰ লগৰ গৌৰৱ আকৌ গৌৰী নহয়তো গৌৰৱ বুলি ছেভ কৰি থৈছ হে ৰাম কি মেণ্টেলিটি মাহী কোন মাহী এইজনী মাহী আকৌ ডাঙৰ মাহী কল কৰা কেলা ঐ নিচিয়ৰিবি আচ্ছা তুমি মোক এটা কথা কোৱাচোন তুমি যে প্ৰত্যেকটো কণ্টেক্টৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰি দিছা মই আজিলৈকে তোমাক সুধি পাইছো অমুক দা কোন তামুক দা কোন হা মই তোৰ দৰে ফাল্টু কেৰেক্টাৰলেছ নহয় আকৌ কেৰেক্টাৰলেছ ঐ ট্ৰু কলাৰটো কি হ'ল উৰাই দিলো মোবাইলটো জিটি এপ্লিকেশ্যন থকাৰ কাৰণে হেং মাৰে তাতে মোবাইলটোত ৰেমো কম ন জাটা এপ্লিকেশ্যন হেং মাৰে নে নাম ওলোৱাৰ ভয়ত ডিলিট মাৰি দিলি ঐ তই কেতিয়াও চেঞ্জ নহ ন চেঞ্জ হ'বলৈ বাকী আছেনে মইনো কোন তাকেই পাহৰিলো ল কিবা কৰিলা তোৰ গোটেই কণ্টেক্ট মই ডিলিট কৰিলো কি 750টা ফোন নম্বৰ আছিল কল লগ মেছেজ ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ এভৰিথিং ডিলিটেড মোকো ডিলিট মাৰি দিয়া আৰু ঐ আজিৰ পৰা মোক ভুলতো কণ্টেক্ট নকৰিবি বাই কেলা মোবাইলটোত একো নাইকিয়া কৰি পেলালে কাৰ বা ফোন আহিছে হেল্ল' কোনে ক'লে বাৰু মায়েৰে মা নহয় মানে মোবাইলটোৰ পৰা যিমানবিলাক ফোন নম্বৰ আছিলে চব নিজে নিজে ডিলিট হৈ গ'ল হয় নেকি হেল্ল' কোৱা কল্পনা ক'ত আছা ৰুমতে আছো মোক নিবলৈ আহিব পাৰিবা ইয়া শিওৰ ক'ত যাম মই সেই 3 নম্বৰ বাইলেনতে ৰৈ দিম ওকে ওকে আই এম কামিং জলদি জলদি আহা না মই তোমাক মিছ কৰিছো বাহ 5 মিনিট দিয়া ওকে এই ট্ৰিডিপটোক মই কেইদিনমানৰ কাৰণে ব্লক কৰি দিওঁ থাকক অলপ তৰ্পি থেংক গড কল্পুৰ নাম্বাৰটো যে ইয়াত লিখি থৈছিলো 985923 কেলা ব্লক মাৰিলেই যোৱাবাৰ ইমান প্ৰব্লেম হৈছিলে ঐ এইবাৰ বাৰ ৰিলেশ্যনটো ৰাখিবলৈ কি কি কৰিব লাগিব মই Oh God!